কিছুমান ইম্পৰ্টেণ্ট বস্তু অন ৰুট প্লান অন চবকে activity na workshop 2022 বুলি দিয়া কি জানা 2022 তো হে ইংলিশত পঢ়ি এই workshop ৰ ওপৰত দিব লাগিব এই তহঁতি ইংলিশ বেছি সেইটো নাম লিখা দিয়া হয় এই গোটেই খান নাম লিখিব লাগিব গম পাইছা না না সো এনেকে হ'ব নে চোৱা গোটেই নাম লিখিব লাগিব আমাৰ নাম ইউনিট প্ল্যান কি বুলি লিখা কি আছে লিখাছে সকলো স্টাইল কেটা বেলেগ বেলেগ আরে বাৰু হল গতিকে তোমাকে ইন্ডিভিজুয়ালি কৰিব ওপৰটো নহব গতিকে কি কৈছে আজি ভিডিও বনাইছে আৰু তোমালোকে কালি চাই লওক আৰু আজিতো বিএডৰ ৰুমটো পালোঁ কালি বিএডৰ ৰুমটো দুটা গ্ৰুপ গৈছে আৰু মই যাব পাৰিবা কালি তালৈ হয় নে নহয় ভিডিঅ' কৰিলে হ'ব ন দিয়েটোই ভালো এক্সট্ৰাকে বনাই ল'ম ন হেৰি কৰা গতিকে তোমালোকে যিটো টিএলএম নিজে প্ৰিপেয়াৰ কৰি স্কুলত গৈ ক্লাছ লওঁতে তোমালোকে ব্যৱহাৰ কৰিব লাগিব ইউজ কৰিব লাগিব গতিকে তোমালোকে অন্ততঃ এটা হ'লেও টিএলএম ভালকৈ বনাবলৈ শিকি যোৱা আমি একেখন স্কুলতো আমি নাযাওঁ চব বেলেগ বেলেগ স্কুল যাব লাগিব গতিকে তোমালোকে এটাই লাগিলে বনোৱা ভালকৈ বনোৱা হয় ইংলিছৰ বনোৱা নহয় অসমীয়া বনোৱা নহয় মেথছৰ বনোৱা ভালকৈ বনোৱা যিহেতু তোমালোকে নিজৰ বস্তু আনিবই লাগিব এখনেই বনোৱা লাগিলে কিন্তু ভালকৈ বনোৱা শিকি যোৱা বুজি পাইছা শিকি যাবা তেতিয়া গ্ৰুপত দুজনে তিনিজনে বনাব তুমি নেক্সট টাইম যেতিয়া তোমাৰ দৰকাৰ কাৰণ তোমালোকে ক্লাছ চবেই ল'ব লাগিব ইংলিছ অসমীয়া মেথছ চবেই কম্পালচৰি এটা এটা ক্লাছটো ল'বই লাগিব গতিকে তোমালোকে